বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল চেৰিকাছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইজ আজি হ'ল 18 নৱেম্বৰ আৰু বৰ্তমান এতিয়া সময় গধূলি 6:30 বাজি গৈছে আৰু বৰ্তমান এতিয়া মই কৰি আছোঁ ক্লাছ অভিনৱক আৰু আজি ব্লগটো ষ্টাৰ্ট দিয়া উদ্দেশ্যটো এইটোৱে হ'ল যে আজি 18 নৱেম্বৰ যিহেতু চবেই জানে যে আমাৰ মৰমৰ জুবিনদাৰ আজি জন্মদিন এইবাৰ জন্মদিন উপলক্ষে আমাৰ ইয়াত যোৰহাটতে যিহেতু এবাৰ আয়োজন কৰিছে তেওঁৰ জন্মদিনটো চ' সেইকাৰণে ভাবিছোঁ ময়ো এপাক গৈ আহোঁ যিহেতু চবেই গৈছে চ' আমিও এনেকৈ প্লেন বনাইছোঁ হাজবেণ্ড যাব ভণ্টি যাব ভণ্টি লগৰ এজনী যাব এনেকৈ লগৰখিনি যাব আৰু চ' সেইটো কাৰণে মই ব্লগটো ষ্টাৰ্ট দিলোঁ আৰু চাই যাব তেনেহ'লে আৰু প্ৰগ্ৰেমটো পাতিছে যোৰহাট কাছাৰী মৈদামত আৰু JB কলেজৰ ফ্ৰণ্টতে পাতিছে চ' একেবাৰে আপোনালোকক তাতে গৈ মই লগ পাই আছোঁ এতিয়া ৰাতি 7:30 বাজি গৈছে আৰু এতিয়া আমি গৈ আছোঁ প্ৰগ্ৰেমৰ হেৰিত তাৰপিছত তাতে আপোনালোকক গৈ লগ পাই আছোঁ খুলিব বিচাৰিম এবাৰ on my count of 3 1 2 3 জয় জুবিনদা amazing crowd এতিয়া অকণমান ওলাই আহিছোঁ যিহেতু পূৰা একদম থিয় হৈ ভাগৰ লাগি গৈছে সেইকাৰণে অকণমান বোলো ফুৰি লওঁ তাৰপিছত এই আৰুকেইটা ভণ্টিৰ লগত আৰু এতিয়া আমি বহি আছোঁ আৰু তাৰপিছত আকৌ চাম অলপ টাইম প্ৰগ্ৰেম চাই মেলি ঘৰলৈ যাম
যোৰহাট প্ৰথম কথা নিজৰ ঠাই নিজৰ জেগা মোৰ মাৰ জেগা মোৰ দেউতাৰ জেগা মোৰ দেউতাৰ ঘৰ জাজিত মাৰ ঘৰ ইয়াত যোৰহাট চ' মই যোৰহাটৰ ইয়াতে পঢ়া জে.বি. কলেজৰ পৰা ওলাই গৈছিলোঁ কি কৰিলোঁ নাজানো বাট ভাল কামেই কৰিছোঁ চাগে সেইকাৰণে আপোনালোকে মৰম কৰিছে ভাল পাইছে আৰু সকলোকে ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে আজি লগত থকাৰ কাৰণে আজি খুব কম গাইজ আজি হ'ল নেক্সট ডে আৰু কালি প্ৰগ্ৰেমৰ পৰা আহোঁতে অলপ দেৰি হৈ গ'ল তাৰপিছত আৰু আহি মেলি আৰু ব্লগ নকৰিলোঁ মই শুই গ'লোঁ যিহেতুকে ভাগৰ লাগি আছিলে আৰু প্ৰগ্ৰেম চাই বহুতেই ভাল লাগিলে আপোনালোকে দেখিছেই ব্লগত বহুতেই এনজয় হ'ল আৰু ভিডিঅ'বিলাক মানে ভালকৈ ল'ব পৰা নাছিলোঁ যিহেতু বহুত মানুহ মানে ক'বই নোৱাৰোঁ মানে ভাবিব নোৱাৰা মানুহ হৈছে মানে তাতে চ' সেইটো কাৰণে যেনে তেনে সেইখিনি ক্লিপ আপোনালোকৰ কাৰণে দেখাবৰ কাৰণে ল'লোঁ চ' সেই ভাবিছোঁ ব্লগটো ইয়াতে এণ্ড কৰি দিওঁ আৰু কেনেকুৱা লাগিলে ক'ব জুবিন দাৰ বাৰ্থডে ব্লগটো চাই চ' ঠিক আছে তেনেহ'লে অন্য এটা ব্লগৰ সৈতে আকৌ লগ পাম ধন্যবাদ